নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি আমি ভাৰতৰ ঐতিহাসিক মিছন চন্দ্ৰযান 3 এৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগতে আমাৰ চেনেলত চন্দ্ৰযান 1 আৰু 2 ভিডিঅ' দি আছে চোৱা নাই যদি চাই ল'ব চন্দ্ৰযান 3 লঞ্চ ডেট 14 জুলাই 2023 ফ্ৰাইডে 2023 চনৰ 14 জুলাই তাৰিখ আৰু শুক্ৰবাৰে চন্দ্ৰযান 3 পঠিওৱা হৈছিল দিনৰ 2:35 আৰু 17 ছেকেণ্ড PM তাৰপিছত চন্দ্ৰযান হ'ল চন্দ্ৰযান 3 is the third mission in the Chandrayaan program, a series of lunar exploration mission developed by the ISRO. মানে চন্দ্ৰযান 3 হ'ল ভাৰতৰ তৃতীয়টো চন্দ্ৰলৈ পঠিওৱা মিছন ইছৰোৰ লুনাৰ এক্সপ্লৰেশ্যন মিছন আছিল ইয়াক ডেভেলপ কৰা হৈছিল ইছৰোৱে মিছন টাইপ ইয়াৰ মিছনটো কি আছিল ইয়াৰ লগত পঠিওৱা হৈছিল লেণ্ডাৰ আৰু ৰাবাৰ ইয়াত যেহেতু অৰ্বিটাৰ পঠিওৱা হোৱা নাছিল কিয়নো চন্দ্ৰযান 2ৰ অৰ্বিটাৰটো ইতিমধ্যে কাম কৰি আছিল সেইবাবে চন্দ্ৰযান 3 অৰ্বিটাৰটো পঠিওৱা নাছিল ইয়াৰ চন্দ্ৰযান 3 লেণ্ডাৰৰ নাম ৰখা হৈছে বিক্ৰম আৰু ৰাবাৰ নাম হৈছে প্ৰজ্ঞান চন্দ্ৰযান 2 লেণ্ডাৰৰ নাম বিক্ৰম আছিল আৰু ৰাবাৰ নাম প্ৰজ্ঞান আছিল হাল সলনি কৰা নাই একে ৰাখিছে ইয়াৰ পিছত আহিল অপাৰেটৰ আৰু মেনুফেকচাৰ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ ৱেবছাইটটো হৈছে www.isro.gov.in মিছন ডিউৰেশ্যন এয়াৰ হ'ল 2 মান্থ এণ্ড 7 ডেজ 2 মাহ 7 দিন লঞ্চ মাছ ইয়াৰ টোটেল ওজন হৈছে চন্দ্ৰযান 3 3900 কেজি চন্দ্ৰযান 3 কম্প্ৰেছ 3 মেইন কম্পোনেণ্ট বা ইয়াত তিনিটা মডিউল আছে চন্দ্ৰযান 3 পৰীক্ষাত আহিব পৰা চন্দ্ৰযান 3 কেইটা মডিউল আছে তিনিটা মডিউলছ আছে এক নম্বৰ হ'ল প্ৰপালচন মডিউলছ 2 নম্বৰ লেণ্ডাৰ 3 নম্বৰ ৰাবাৰ প্ৰপালচন মডিউলৰ ওজন হৈছে 2148 কেজি লেণ্ডাৰ বিক্ৰমৰ ওজন হৈছে 1726 কেজি ৰাবাৰ প্ৰজ্ঞানৰ ওজন হৈছে 26 কেজি প্ৰপালচন মডিউলৰ পাৱাৰ হৈছে 708 পাৱাৰ শক্তি 758 ৱাট লেণ্ডাৰ বিক্ৰমৰ পাৱাৰ হৈছে 738 ৱাট ৰাবাৰ প্ৰজ্ঞানৰ ৱাট হৈছে 50 ৱাট ইয়াৰ পিছত জানো আহক চন্দ্ৰযান 3 ৰকেটৰ নাম কি আছিল কাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল কোনটো ৰকেটৰ দ্বাৰা এটি দৰকাৰী LVM-3M4 ইয়াৰ LVM-ৰ ফুল ফৰ্ম হৈছে লঞ্চ ভেহিকল মাৰ্ক 3 এণ্ড মাৰ্ক 4 LVM-ৰ ফুল ফৰ্ম হৈছে লঞ্চ ভেহিকল মাৰ্ক আৰু ইয়াৰ এইটো দৰকাৰী হ'ব ইয়াৰ ৰকেটৰ নাম হ'ল LVM-3M4 ইয়াৰ লঞ্চ সাইট হৈছে উৎক্ষেপণ কেন্দ্ৰৰ পৰা কৰা হৈছিল সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশৰ পৰা কৰা হৈছিল এইটো দৰকাৰী কন্ট্ৰেক্টৰ নেমটো আছিল ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এই লুনাৰ অৰ্বিটত প্ৰৱেশ কৰিছিল মুন অৰ্বিটেল ইনষ্ট্ৰাকশ্যন 5 আগষ্ট 2023 ছেটাৰডে 2023 চনৰ 5 আগষ্টৰ শনিবাৰে লুনাৰ অৰ্বিটত প্ৰৱেশ কৰিছিল ইয়াৰ অৰ্বিটেল পেৰামিটাৰ্ছ দিয়া হৈছে পেৰাচেলেন এল্টিটিউড 153 কিলোমিটাৰ আৰু এপোচেলেন এল্টিটিউড 163 কিলোমিটাৰ ইয়াৰ স্পেচক্ৰাফ্ট কম্পোনেণ্ট বিক্ৰম লেণ্ডাৰ লেণ্ডিং ডেট কোনদিনা লেণ্ড কৰাৰ কথা আছিল 23 আগষ্ট 2023 6:03 PM ৱেডনেছডে বুধবাৰে এইটো দৰকাৰী চন্দ্ৰযান 3 লেণ্ড কৰা ডেটটো হৈছে 23 আগষ্ট 2023 6:03 PM এইটো ৰাতি বুধবাৰ আৰু সেই দিনটো ভাৰতে নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে নেশ্যনেল স্পেচ ডে হিচাপে আহ্বাৰৰ পৰা পালন কৰা হ'ব এইটো দুটা দৰকাৰী কথা আছে লেণ্ডিং ডেটটো 23 আগষ্ট 2023 6:03 PM বুধবাৰ আৰু সেই দিনটোক ভাৰতে আহ্বাৰৰ পৰা নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰিব তাৰপিছত লেণ্ডিং ছাইট নেম সেই ছাইটটোৰ নামটো কি বুলি ৰখা হৈছে নৰেন্দ্ৰ মোদীয়ে ৰাখিছে শিৱ শক্তি পইণ্ট বিটুইন মনজিনাছী এণ্ড চেম্প্ৰিয়াছ এণ্ড ক্ৰিয়েটছ ডিষ্টেন্স গিভন 100 মিটাৰ ইয়াৰ পিছত হ'ল
পোল ইয়াক পোলটো হৈছে সাউথ পোল চন্দ্ৰযান 3 কোনটো পোলত অৱতৰণ কৰিছে সাউথ পোলত চন্দ্ৰৰ দক্ষিণ অংশত ইণ্ডিয়া হৈছে ফ'ৰ্থ কাণ্ট্ৰি টু ছাকচেছফুল লেণ্ড অন দ্য মুন ভাৰত হৈছে চতুৰ্থখন দেশ যিয়ে চন্দ্ৰত সফলভাৱে অৱতৰণ কৰিব পাৰিছে ইয়াৰ আগতে প্ৰথম পৰা দেশকেইখন হৈছে ৰুছ আমেৰিকা চীন আৰু তাৰপিছত হ'ল ভাৰত চতুৰ্থ নম্বৰ 1 নম্বৰ ৰুছ 2 নম্বৰ আমেৰিকা 3 নম্বৰ চীন 4 নম্বৰ ভাৰত ইয়াৰ পিছত ইণ্ডিয়া ফাৰ্ষ্ট কাণ্ট্ৰি টু ছাকচেছফুল লেণ্ড লুনাৰ সাউথ পোল ইণ্ডিয়া হৈছে প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ অংশত অৱতৰণ কৰিবলৈ সক্ষম হৈছে চন্দ্ৰযান 3 এইটো দৰকাৰী ইয়াতে প্ৰশ্নটো দুই ধৰণে আহিব পাৰে ইণ্ডিয়াই চন্দ্ৰত অৱতৰণ কৰা দেশ হিচাপত ইণ্ডিয়া কিমান নম্বৰ দেশ সেনেকৈ হ'লে চতুৰ্থ নম্বৰ দেশ হ'ব আৰু যদি প্ৰশ্নটো আহে ইণ্ডিয়াই চন্দ্ৰৰ দক্ষিণ অংশত অৱতৰণ কৰা কিমান নম্বৰ দেশ তেতিয়াহ'লে প্ৰথমখন দেশ হ'ব ভাৰত ইয়াৰ চন্দ্ৰযান 3 টোটেল খৰচ আহিছে মানে খৰচ পৰিছে গোটেইখিনি 650 কোটি টকা টোটেল দেশ লাগিছে 42 দিন টোটেল সময় ইছৰ চেয়াৰমেন আছিল এছ সোমনাথ মিছন ডাইৰেক্টৰ আছিল এছ মোহন কুমাৰ প্ৰজেক্ট ডাইৰেক্টৰ হ'ল পি বীৰা মুথুবেল আৰু প্ৰাইম মিনিষ্টাৰ আছিল নৰেন্দ্ৰ মোদী পেলোড আছিল ইয়াতে পেলোড কেইটা কঢ়িয়াই লৈ গৈছিল চন্দ্ৰযান 3 অল লেণ্ডাৰ আছিল ক্ৰেছেট ইয়াৰ কাম ইয়াৰ আমি ফুল ফৰ্মটো জানি লওঁ CHA বুজাইছে চন্দ্ৰ SA বুজাইছে ছাৰফেচ TA বুজাইছে থাৰ্মো ফিজিকেল EA বুজাইছে এক্সপেৰিমেণ্ট মানে ইয়াৰ ফুল ফৰ্মটো হ'ল চন্দ্ৰ ছাৰফেচ থাৰ্মো ফিজিকেল এক্সপেৰিমেণ্ট ইয়াৰ কাম হ'ব থাৰ্মেল কণ্ডাক্টিভিটি অধ্যয়ন কৰা 2 নম্বৰটো ইলছা ইয়াৰ ফুল ফৰ্মটো হৈছে ইয়াৰ কাম হ'ব চিছেমিচিটি ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ চিছেমিক এক্টিভিটি চন্দ্ৰত বিষয়ে অধ্যয়ন কৰিব তাত ভূমিকম্প সম্পৰ্কে অধ্যয়ন কৰিব প্ৰথমতে চন্দ্ৰৰ বিষয়ে অধ্যয়ন কৰিব দ্বিতীয়টোৱে চন্দ্ৰত ভূমিকম্প সম্পৰ্কে অধ্যয়ন কৰিব LP মানে ইয়াৰ কাম হ'ব প্লাজমা ডেন্সিটি লেংমুৰ প্ৰবি আৰু এটা আছে ৰামভা LP তাৰপিছত ৰাবাৰৰ লগত আছে APXS মানে ইয়াৰ কাম হ'ব মিনাৰেলজিকেল ইয়াৰ ফুল ফৰ্মটো হৈছে আলফা পাৰ্টিকল এক্স ৰে স্পেক্ট্ৰমিটাৰ আৰু তাৰ লগত আৰু এটা আছে LIBS এলিমেণ্টেল কম্পজিশ্যন ইয়াৰ কাম হ'ব LIBS ৰ কাম হ'ব এলিমেণ্টেল কম্পজিশ্যন মানে ইয়াত কিবা মৌল আছে নেকি ইয়াৰ অনুসন্ধান কৰা যেনে মেগনেছিয়াম এলুমিনিয়াম সিলিকন ইত্যাদি ইয়াৰ ফুল ফৰ্ম হ'ব লেজাৰ ইনডিউচ ব্ৰেকডাউন স্পেক্ট্ৰস্কপি তাৰপিছত হৈছে ইয়াক ডিজাইন কেইদিনৰ বাবে কৰা হৈছে চন্দ্ৰযান ৱৰ্কত 14 দিনৰ বাবে কৰা হৈছে 14 ডেজ ইয়াৰ চন্দ্ৰযান 3 ইঞ্জিনটোৰ নাম কি আছিল ক্ৰায়জেনিক ইঞ্জিন CE-20 অন লুনাৰ 1 ইয়াৰ ইঞ্জিনটোৰ নাম আছিল ক্ৰায়জেনিক ইঞ্জিন CE-20 1 লুনাৰ ডে লাইট পিৰিয়ড কিমান দিন 8 ডেজ মানে চন্দ্ৰৰ একদিন সমান পৃথিৱীৰ 14 দিনৰ সমান চন্দ্ৰত একদিন হয় যেতিয়া আমাৰ পৃথিৱীৰ 14 দিন হয় ইয়াৰ চন্দ্ৰযান 3 থিম কি আছিল থিম আছিল সায়েন্স অফ দ্য মুন এইখিনি আমি চন্দ্ৰযান 3 সম্পৰ্কে জানিব লগা চন্দ্ৰযান 3 ভাৰতৰ ইতিহাস ৰচনা কৰিছিল ইছৰৰ বিজ্ঞানীসকলে ইতিহাস ৰচনা কৰি চন্দ্ৰপৃষ্ঠত ভাৰত যাব পাৰিছিল চন্দ্ৰপৃষ্ঠত ভাৰতৰ যানখন যাব পাৰিছিল ই ভাৰতৰ বাবে অতিকৈ গৌৰৱময় কথা চন্দ্ৰযান 3 ভাৰতৰ ইতিহাস ৰচনা কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোকে ধন্যবাদ